জীৱনৰ বাটত যেতিয়া কি কৰিম নকৰিম যেন অনুভৱ হয়, তেতিয়া অলপ শান্ত হৈ দীঘল উশাহ ল'ব আৰু বৰ্তমানত চাওক। এইটো হাৰ মানি লোৱাৰ সময় নহয় বন্ধু। নিজকে দিশ দেখুওৱাৰ দিশ নিৰ্ণয় কৰাৰ সময়। ভাল মানুহে আনন্দ দিয়ে, বেয়া মানুহে শিক্ষা। গতিকে প্ৰতিটো অভিজ্ঞতাক পাঠ বুলি গণ্য কৰি আগবাঢ়ি যাওক। কঠোৰ পৰিশ্ৰম কৰি যাওক, কাৰণ আপোনাৰ গন্তব্যস্থানৰ যাত্ৰা সাহসেৰে আৰম্ভ কৰক। নিজৰ দৃষ্টিভংগী সলনি কৰক। যেতিয়া আপুনি কি কৰিব নেজানে, তেতিয়া মাত্ৰ ভাবিব যে এইটোৱেই হৈছে নিজকে শক্তিশালী কৰাৰ আৰু নতুনকৈ আৰম্ভণি কৰাৰ সময়। নিজৰ কাম কৰক। ফলাফলৰ বাবে চিন্তা নকৰিব, মাত্ৰ আপোনাৰ কঠোৰ পৰিশ্ৰম সৎভাৱে আগবঢ়াই নিব আৰু সফলতা নিশ্চয় আহিব। ভয় নকৰিব, ভয় মাথো এটা ভ্ৰম। যেতিয়া কিবা এটাৰ যুক্তি নাথাকে, তেতিয়া মাত্ৰ প্ৰথম সৰু পদক্ষেপটো লওক। নিজৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ জীৱন সলনি কৰাৰ শক্তি আছে। আপোনাৰ সামৰ্থ্যত বিশ্বাস কৰক, ধৈৰ্য ধৰক। কঠিন সময়ত ধৈৰ্য ধৰিব, কাৰণ প্ৰায় জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিৰ পৰাই উত্তম শিক্ষা আহে। নিজকে এই কথা কওক, মোৰ ভৰি দুখন কেতিয়াও ভাগৰি পৰা নাই, মই সাহসো হেৰুৱাব পৰা নাই। জীৱনত কিবা এটা লাভ কৰাৰ সাহস মোৰ আছে, সেইবাবেই যাত্ৰা চলি আছে। বন্ধুসকল, আপুনি যদি মোৰ কথাখিনি অনুভৱ কৰিব পাৰিছে, বুজি পাইছে অলপ হ'লেও, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব আৰু লাইক কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।